কি চুলি খুৱাই দিছে নেকি? এয়া আমাৰ কেকেদা আছে আমাৰ লগত। কেকেদা কেনেকুৱা পাইছে খাই? খানা খুব ধুনীয়া। হয় হয় মিছা মাছটো কেনে লাগিছে? বঢ়িয়া বঢ়িয়া। হয় হয় ঠিক আছে আহিব একদম। আৰু ইয়াত মানুহ খাবলৈ আহিলে আকৌ এবাৰ আহিব। নিশ্চয় নিশ্চয় ধুনীয়া বনাইছা। হয় খানাবিলাকো ভাল। হয় হয় অসমৰ এগৰাকী জনপ্ৰিয় আমাৰ অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ সকলোৱে অসমত কেকেদা বুলি জনপ্ৰিয়। আচল নামটো সিদ্ধাৰ্থ শৰ্মা নহয় জানো? হয় কোৱা আহিল তেখেত ভাল লাগিল। এই তোমাৰ আমি কি পালোঁ মন্দা? কি পালোঁ আমি ক'ত আছে? এইখিনি আমি নেলি পাইছোঁ। অঁ হ'ব হ'ব। ভাত খোৱাৰ লগতে অলপ কথাও পাতোঁ। কেকেদা ক'ৰ পৰা আহি আছে এতিয়া আপোনালোক? মই কিন্তু খাই থাকোঁতে কথা পাতি বেয়া পাওঁ, তথাপি সোধাচোন বাৰু। হয় হয় ক'ৰ পৰা আহি আছে? আমি গৈছিলোঁ ৰাইন' এক্সপ্ৰেছ চিনেমাখন আহি আছে। হয় 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 গতিকে চিনেমাখনৰ প্ৰমোশ্যনত গৈছিলোঁ। হয় নিশ্চয় বিশ্বনাথ চাৰিআলি জামুগুৰি। হয় বিৰাট ভাল লাগিল। হয় 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 চাই থাকিব বেহাৰবাৰী আউটপোষ্ট। নিশ্চয় নিশ্চয় মোৰ এখন নগাঁও নাটকৰ স্কুল আছে, নট সৈনিক নাট্য বিদ্যালয়। হয় তাত অভিনয় সম্পৰ্কে আগ্ৰহ থাকিলে যাব পাৰিব। নিশ্চয় এই চিনেমাখন কেতিয়া ৰিলিজ হ'ব কেকেদা? কালি হৈছে। অঁ কালি হৈ গৈছে নে? কমেডি ফিল্ম কমেডি ফিল্ম চাই ভাল পাবা। নিশ্চয় নিশ্চয় চাবা। সকলোৱে চাব বুলি আশা কৰিছোঁ।